ছাত্ৰসন্থাৰ 57তম যি প্ৰতিষ্ঠা দিৱস ফাউণ্ডেশ্যন ডে সালবাৰী কলেজ এই প্ৰাংগণত আমি উদযাপন কৰিছোঁ আৰু আজিৰ দিনটোত আমি স্মৰণ কৰিছোঁ ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি বাণেশ্বৰ বসুমতাৰী ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক কনকেশ্বৰ নাৰ্জাৰী ডাঙৰীয়া আৰু আজিৰ দিনত আমি স্মৰণ কৰিছোঁ বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম যিগৰাকী মহান ব্যক্তিয়ে বড়ো জাতিক বিশ্ব দৰবাৰৰ প্ৰতিষ্ঠাৰ এটা সংকল্পৰে তেওঁ আগবঢ়াই নিছিল। আজিৰ দিনটোত আমি স্মৰণ কৰিছোঁ, আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ যে বড়োলেণ্ড আন্দোলনৰ যিবিলাক শ্বহীদসকলক আমি শ্ৰদ্ধা জনাইছোঁ আৰু আজিৰ এই দিনটোতে যি 57তম প্ৰতিষ্ঠা দিৱস নিখিল বড়ো ছাত্ৰ সন্থাই যি এটা গৌৰৱ উজ্জ্বল এটা যাত্ৰা ইমান এটা দীঘলীয়া বছৰৰ মানে আমি যাত্ৰাৰে বড়ো জাতিক বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰা আৰু জাতীয়তাবাদী চিন্তা ধ্যান ধাৰণাৰে বড়ো জাতিৰ ভাষা কলা সংস্কৃতি আমাৰ সাংস্কৃতিক শিক্ষা অৰ্থনীতি সমাজ জীৱনত আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি পুনৰবাৰ এপচুৰ কেন্দ্ৰীয় কমিটিৰ পৰা লৈ পেলাই জিলা আঞ্চলিক ইউনিট 10,000 আমাৰ কৰ্মকৰ্তাসকলে আজি পুনৰবাৰ আমি সংকল্পবদ্ধ লৈছোঁ যে বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে বা উন্নত জাতি হিচাপে গঢ় দিয়াৰ কাৰণে ভাষা কলা সংস্কৃতি আমাৰ সাহিত্য আমাৰ শিক্ষা অৰ্থনীতি সমাজ আমি যি ধৰণে আগুৱাই নিব লাগে আমি সকলো দিশত আমি নিৰবিচ্ছিন্নভাৱে এগৰাকী বা এজন সমাজৰ সাধাৰণ সেৱক হিচাপে আমি ছাৰ্ভিচ দিবৰ কাৰণে সমাজখন আমি আগুৱাই নিয়াৰ ক্ষেত্ৰত নিৰবিচ্ছিন্নভাৱে আমি কাম কৰিবৰ কাৰণে আমি পুনৰবাৰ সংকল্পবদ্ধ লৈছোঁ আৰু এই সন্ধিখনত সমগ্ৰ বড়ো জাতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা সদায় জাতিটোৰ স্বাৰ্থত জাতিটো প্ৰতিটো পলত আমি থিয় হৈ পেলাই কাম কৰিবৰ কাৰণে আমি সদায় প্ৰস্তুত আছোঁ। ধন্যবাদ। বিটিআৰ শান্তি চুক্তি 4 বছৰ অতিক্ৰম কৰিলে আৰু এই 4 বছৰত কিছুমান দফা ৰূপায়ণ হ'ল আৰু আমি আগতেও কৈছোঁ যিবিলাক দফা কিছু দফা ৰূপায়ণ কৰিলে তাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু যিবিলাক মূল দফা আছিল আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব লাগে, 40টাৰ পৰা 60টা বনাব লাগে, সীমা সম্প্ৰসাৰণ হ'ব লাগিছিল, গাঁও অন্তৰ্ভুক্ত কাৰ্বি আংলঙৰ যি ST হিলৰ বিষয় বড়ো কছাৰী কাউন্সিলৰ ইয়াত গাঁও নটিফিকেশ্যনৰ কথা মূল কথা যিবিলাক 6 শিডিউল সংশোধনী এটা বিধেয়ক আনিব লাগিছিল, বিটিআৰ নামাকৰণ কৰিব লাগিছিল, সেইবিলাক এতিয়াও আধৰুৱাও হৈ আছে, অমীমাংসিত হৈ আছে। আমি পুনৰবাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ যে অনতি পলমে কথা দিয়া হিচাপে প্ৰতিশ্ৰুতি হিচাপে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে দায়িত্ব সহকাৰে কাম কৰিব লাগে। আমাৰ আজিৰ এই প্ৰতিষ্ঠা দিৱসত বড়ো জাতিৰ হৈ বড়ো জনগণৰ হৈ আমি পুনৰবাৰ আমি দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ। নিখিল বড়ো ছাত্ৰ সন্থাই গোলাঘাট অধিৱেশনত আমি সিদ্ধান্ত লৈছোঁ আমাৰ যি প্ৰতিনিধি সভা যে আগন্তুক দিনত কোকৰাঝাৰ লোকসভা সমষ্টিত যিগৰাকী ব্যক্তি বা প্ৰাৰ্থী আৰু যি দলে বিটিআৰ শান্তি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত বড়ো জাতীয় গঠনৰ দায়বদ্ধতাৰে যি প্ৰাৰ্থী বা ব্যক্তিয়ে দায়িত্ব সহকাৰে তেওঁ কাম কৰিব আৰু যি দলে শান্তি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি কৰি পেলাই তেওঁলোকে ইস্তাহাৰত লিখিব, অকল ইস্তাহাৰ নহয় তেওঁলোকে লিপিবদ্ধ কৰি পেলাই কাম কৰাৰ এটা সংকল্প ল'ব, সেইবিলাক ব্যক্তি প্ৰাৰ্থী বা দলক আমি সমৰ্থন কৰাৰ কাৰণে আমি বিবেচনা কৰিম। দৰং ওদালগুৰি শোণিতপুৰ লখিমপুৰ কাজিৰঙা ডিব্ৰুগড় আৰু গুৱাহাটীৰ ক্ষেত্ৰত আমি বিকল্প পন্থাৰে জাতিৰ হকে জাতিৰ স্বাৰ্থত জাতিৰ অমীমাংসিত সমস্যা সমাধানৰ ক্ষেত্ৰত যি দল আৰু যি প্ৰাৰ্থীয়ে সেই বিষয়সমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি আহিব, সেই ব্যক্তি প্ৰাৰ্থী আৰু দলক আমি বিবেচনা কৰিবৰ কাৰণে আমি বাধ্য হ'ম, এই কথাটো আমি স্পষ্ট কৰি দিছোঁ। বিটিআৰত শিক্ষকৰ অভাৱ এতিয়াও আছে, ছিংগল টিচাৰ 0 টিচাৰ এতিয়াও আছে। গুণোৎসৱ অলৰেডি হৈ গ'ল, বহুতো বিদ্যালয়ৰ গুণোৎসৱত ভাল ফলাফল হ'ব, বহুতো বিদ্যালয়ত ভাল ফলাফল নহ'ব আৰু ইয়াৰ কাৰণে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া
অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে যিখিনি এডভাৰটাইজমেণ্ট কৰা হৈছে অতি শীঘ্ৰে LP ME হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী সকলো ক্ষেত্ৰতে পৰ্যাপ্ত পৰিমাণে শিক্ষক দিয়াৰ কাৰণে চৰকাৰখনে কাম কৰিব লাগে আৰু নিযুক্তি তুৰান্ত কৰি পেলাই ইলেকশ্যনৰ আগে আগে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগে এইটো আমাৰ ষ্ট্ৰং এটা দাবী আমি ৰাজ্য চৰকাৰ আৰু কাউন্সিল চৰকাৰৰ ওচৰত আমি ৰাখিছোঁ ধন্যবাদ क'क्राझार नोगोरनि RNB लामाजों थांनाय बागानसालि वार्ड नम्बर 8 आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन किडनिकाव अन्थाइ जानाय आथिं आखाइ जरा जरा सानाय लिभार गाज्रि जालांनाय मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन